হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত আকৌ আপোনালোকৰ মাজলৈ ভিডিঅ' এটা লৈ আহিলোঁ। মানে অন্য নহয়, ভাওনা এখনৰ আখৰা, আজি প্ৰথম আখৰালৈ আহি আছোঁ। ইয়াৰ পৰা অলপ আঁতৰত ভাওনা কৰিবলৈ যাব বোলে, মোকো তাত অকণমানকৈ ভাও এটা দিলে, গতিকে তালৈকে যাওঁ বুলি আহিছোঁ। আৰু ইয়াত অত্যন্ত ঠাণ্ডা পৰিছে, একদম কুঁৱলী, মানে সাংঘাতিক কুঁৱলী পৰিছে। আপোনালোকে চাওক, একদম লাইটৰ পোহৰত একোৱেই নেদেখি, ৰাস্তা একোৱেই নেদেখা অৱস্থা হৈ গৈছে, এনেধৰণে কুঁৱলী পৰিছে। এইফালে গাঁও বৰ ভাল নহয়, তথাপিতো যাওঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া নামঘৰ পালোহি। নামঘৰ ইফালে আৰম্ভ হ'লেই আখৰা, আৰু মই মোৰ দৃশ্য পৰা নাই, যিহেতু মই বহি আছোঁ সেইকাৰণে। সকলোৱে আখৰাত ব্যস্ত হৈ আছে। ভাওনাখন হ'ব ধলপুৰ কোনো জেগাত, বিশেষকৈ আমি বৰ ভালদৰে নাজানো। চাই থাককচোন আখৰানো কেনেকুৱা হৈছে। আৰু এটা কথা চাওক, মোৰ বাহিৰৰ সকলোৱে লং পেণ্ট চাৰ্ট পিন্ধি আহিছে, চিগতাই নাট চাই আছে। আখৰাৰ পৰা ঘূৰি আহিলোঁ। আজি বৰ বিশেষ আখৰা নহ'ল, মানে প্ৰথম আজি গৈছোঁহে, আৰু আমাৰ যিজন বায়ন, সেই বায়নজনো আজি নাই। তেওঁ কিবা প্ৰগ্ৰেম আছে বোলে, নাৰায়ণপুৰত আছে। নাটখনৰ নাম কোৱাই নাই। নাটখনৰ নাম হ'ল দুষ্মন্ত শকুন্তলাৰ পুনৰ মিলন। মাৰ্চৰ 3 তাৰিখে হোৱা কথা আছে, ধলপুৰ ইংকুত। আৰু একজেক্ট কোন জেগাত হ'ব ময়ো বিশেষ এতিয়ালৈকে গম পোৱা নাই। গম পালে আপোনালোকক নিশ্চয় জনাম এইকেইদিনতে। আপোনালোকে যদি কোনোবাই ধলপুৰৰ ওচৰ পাঁজৰ কোনোবাই চাই আছে, তেনেহ'লে নিশ্চয় ভাওনাত আহিব, ভাওনাখন চাবহি, আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভাওনাখন আমি ভাল কৰিব পাৰোঁ। যিমান পাৰোঁ আমি নিজৰ ফালৰ পৰা চেষ্টা কৰিম। গতিকে ইমানতে কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ত লগ পাম। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব, আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। ধন্যবাদ।